নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। মোৰ ভাল নহয় বেছি, মোটামুটি আৰু। তো আজি এটা ব্লগছ বনাবলৈ গৈ আছোঁ। তো এতিয়ালৈকে ভবা নাই ক'ত ক'ত যাম, কিন্তু আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আপোনালোক নিজেই গম পাব কি কি দেখুৱাই থাকোঁ আপোনালোকক। তো ভিডিঅ'টো চাই থাকক। আমি বৰ্তমান উপস্থিত আছোঁ মানিকপুৰ চাৰিআলিৰ মাজমজিয়াত, আৰু আমি ইয়াৰ পৰা হাইৰোডলৈ ওলাম। তাৰপিছত আমি ক'ত যাম চাই থাকক। এই জ্যোতি ৰেষ্টুৰেণ্টখন যে আপোনালোকক দেখুৱাইছোঁ, কিয় দেখুৱাইছোঁ জানেনে? এইখনত কিছুমান স্মৃতি জড়িত হৈ আছে, তো সেইকাৰণে আপোনালোকক মই অলপমান দেখুৱালোঁ। বেলেগ একো নাভাবিব, কলেজত পঢ়ি থকাৰ সময়ত চাহ চিঙিৰা পৰঠা আদি কিবা কিবি খাইছিলোঁ মানে। আৰু আজি মোৰ লগত কোন আছে মই আপোনালোকে নিজে চাই লওক। আপোনালোকে চিনি পায় নে নাপায়? যদি চিনি পায় তেতিয়াহ'লে কমেণ্ট কৰি জনাওক। এইজনে আছে মোৰ লগত, নামটো মই নকওঁ আজি, আপোনালোকে নিজে চাই কমেণ্টত জনাওক। চিনি পায় নে নাপায়? কি নামটো লিখি কমেণ্টত জনাওক। আৰু আমি প্ৰথমতে গৈছিলোঁ মানিকপুৰলৈ, আৰু মানিকপুৰৰ পৰা আমি ডাইৰেক্ট ডিজনীলৈ গৈ আছোঁ এতিয়া। আপোনালোকক সম্পূৰ্ণ দৃশ্যখিনি মই দেখুৱাম, চাই থাকিম। चमकता जुगनू जैसे तारे लाल इन फिजाओं में लपक के बांधा मैंने फीता छाप छोड़े चला मुझे किसने क्या क्या कहा भटकता रहा मैं सिर्फ আপোনালোকে যে এই জংঘলবিলাক দেখিছে, আচলতে এই জংঘলবিলাক 15-20 বছৰ আগত ইয়াত নাছিলে। ইয়াত এটা আছিলে সূতা বনোৱা ইণ্ডাষ্ট্ৰী, আৰু এই ইণ্ডাষ্ট্ৰীটো মোটামুটি 15-20 বছৰ আগতে বন্ধ হৈ গৈছে। তো এতিয়া এনেকৈ জংঘলে মানে আৱৰি ধৰিছে ইয়াতে। ইয়াৰ ওপৰত এদিন মই এটা ভিডিঅ' বনাম, কি কাৰণত বন্ধ হ'ল, কেনেকৈ বন্ধ হ'ল, সকলোখিনি মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম পিছৰ ভিডিঅ'ত। আপোনালোকে দেখা পাব। কলৰ খেতি কৰিছে হাইৰোডৰ ওচৰতে। হাইৰোডৰ ওচৰতে কলৰ বাগান কৰিছে। আৰু যিবিলাক বৰ্তমানৰ দিনত চৰকাৰী চাকৰি পাবলৈ নাই, গতিকে আপোনালোকেও ঘৰতে বহি নাথাকি এনেকুৱাকৈ বাগান কৰক, কলৰ বাগান, বিভিন্ন ধৰণৰ খেতি কৰক, পশুপালন কৰক, নিজৰ কামত লাগি যাওক। যেনেকৈ পাৰে তেনেকৈ লাগি যাওক। এদিন ছাকচেছ হ'বই, কাৰণ চৰকাৰী চাকৰি আশা কৰি থাকিলে এদিন যিখিনি আছিলে ন, সেইখিনিও আমি খেদাব লাগিব। তো আপোনালোকেও ঘৰতে কিবা এটা কৰাৰ ব্যৱস্থা কৰক। জয় ভোলেনাথ বাবা। আমাৰ বাইকৰ স্পীড চাওকহে, 56, 57। আৰু আমি পাই গ'লোঁ বিজনী টোল প্লাজা। চাওক, টোল প্লাজা। তো আমি ফাইনেলি আহি পালোঁ বিজনী মাৰ্কেট, আৰু ইয়াতে আমি কিবা এটা লৈ যাব লাগিব ইয়াৰ পৰা। তো এয়া আপোনালোকে দেখা পাইছে লক্ষী মন্দিৰ, আৰু ইয়াতেই বিবাহ কিবা কিবি এনেকুৱা হয়। অন্নপ্ৰসন চন্নপ্ৰসন কৰোণাৰ সময়ত ইয়াতেই বহুত বিয়া হৈছিলে। এই মালটো কেনেকুৱা লাগিছে ৰাইচ? জনাবতে এই মালটো মোৰ পচন্দ হৈছে। এই নালটোৱে মই লৈ যাবলৈ বিচাৰিছোঁ। তো চাওক আৰু কমেণ্টত জনাব দেই ৰাইচ। এই মালটো এই নালটো মই ল'লোঁ, আৰু কেনেকুৱা লাগে একবাৰ চাম নেকি? এয়া কাপোৰ চাই থাকাতে দেৱজিৎ দাক লগ পালোঁ। দেৱজিৎ দাক একবাৰ হাই বুলি দে, কিবা অলপ ক।
খুব ভাল লাগিল ভাইটিক লগ পাই আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব ঠিক আছে তো আমাৰ কাপোৰ চাপোৰ লোৱা হৈ গ'ল আমি এতিয়া কিবা এটা খাই লওঁ ইয়াতে ৰখৰাজ ৰেষ্টুৰেণ্টত আৰু ইয়াৰ পৰা আমি চিধা ঘৰলৈ বুলি আচলতে এই খেৰৰ গাড়ীখন দেখা পাই এটা কথা মনত পৰিছে যোৱা শনিবাৰে গাঁৱৰ ওচৰতে ট্ৰেক্টৰ এখনত খেৰ কঢ়িয়াই লৈ আহিছিল আৰু কাৰেণ্টৰ তাৰত লাগি জুই লাগি গৈছিল তো সেইকাৰণে মনত পৰি গ'ল দেৱজিৎ দাক হয়তো আপোনালোকে বহুতেই চিনি পায় তেওঁ এজন ভাল ফটোগ্ৰাফাৰ হয় লগতে ভাল এজন ইউটিউবাৰ হয় আমাৰ বঙাইগাঁৱৰ তেওঁক লগ পালোঁ আজি বহুতেই ভাল লাগিলে তেওঁক লগ পাই কথা বতৰা পাতি মানে বহুত ভাল লাগিল তো সেয়ে আৰু এতিয়া ঘৰলৈ যাওঁ না কি বেছিদিন সকলোখিনি কাম শেষ হৈ গ'ল এতিয়া আমি ঘৰলৈ বুলি গৈ আছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব